চিকেন মছলা একদম বিহাৰী ষ্টাইলত হয় মোৰ বন্ধু এজনে শিকোৱা এইটো ৰেচিপি খুবেই ভাল লাগে খাই আহক দেখাত যিমান ধুনীয়া খাই তাতকৈ বেছি সোৱাদ আপোনালোকে বনাব কিন্তু মছলা অলপ বেছিকৈ লাগে কথা নাই বাৰু তেলো অলপমান বেছিকৈ দিব লাগে এইটো ৰেচিপিত তেল অলপমান মই বেছিকৈ দিছোঁ তেল গৰম হৈ গৈছে এতিয়া দিম আলু কেইটামান আলু দিম আলুখিনি ভালদৰে ভাজি ল'ম এনেকৈ ভজা হোৱাৰ পাছত উঠাই ল'ম উঠাই লৈ যোৱাৰ পাছত প্ৰথমতে গোটা গৰম মছলা দিছোঁ তেজপাত জিৰা লং ডালচেনি ইলাচি সৰু আৰু ডাঙৰ দুইটাই দিছোঁ মই এনেকৈ অলপমান ভজাৰ পাছত পিঁয়াজ দিম এতিয়া পিঁয়াজো অলপমান বেছিকৈ দিব লাগিব ইয়াতে মুঠতে মছলা চব বেছিকৈ দিব লাগিব পিঁয়াজ মই 4টা দিছোঁ ডাঙৰ ডাঙৰ এতিয়া আদা নহৰু আহি গ'ল আদা নহৰুও দিছোঁ নহৰু অলপমান বেছিকৈ দিছোঁ আদা অলপ কম এতিয়া ভাজিম ভালদৰে এই ভাজাৰ ওপৰতেই মানে টেষ্টটো আহিব ধুনীয়াকৈ ভজাৰ পাছত এতিয়া বিলাহী দি দিলোঁ বিলাহীখিনি এতিয়া বঢ়িয়াকৈ ভাজিম বিলাহীখিনি ভালদৰে ভাজিব লাগিব পূৰা কেঁচা কেঁচা ভাৱটো আঁতৰি যাওক তেনেকৈ ভাজিম এতিয়া নিমখ দি দিলোঁ নিমখ দিলে সোনকালে গলি যাব বিলাহীখিনি নিমখটো আপোনালোকৰ নিজৰ আন্দাজত দিব তেল ওলাব আৰম্ভ কৰিছে তাৰমানে মোটামুটি ভাজা হৈছে এতিয়া দিম হালধি আৰু শুকান জলকীয়াৰ গুড়ি অলপ জ্বলা হ'বৰ কাৰণে এয়া জিৰা দিলোঁ জিৰাৰ পাছত ধনিয়া গুড়ি দিছোঁ এতিয়া দিম কালাৰ হ'বৰ কাৰণে কাশ্মীৰী জলকীয়া গুড়ি এতিয়া মজাকৈ পূৰা ভাজিম অলপ সময় ভাজিম এনেকৈ এইটো ৰেচিপিত মছলাই বেছিকৈ দিয়া যায় সেইকাৰণে চাগে নামটো চিকেন মছলা পানী দি দিছোঁ মছলাখিনি জ্বলি নাযাবলৈ এতিয়া ভালদৰে ভাজিব লাগিব এইখিনি এতিয়া তেজপাতখিনি উঠাই দিছোঁ তাৰ কাম যিহেতু হৈ গ'ল প্ৰথমতে তেলখিনি ভাজোঁতেই তাৰ কামখিনি শেষ হৈ যায় যোনটো ফ্লেভাৰ ৰিলিজ কৰি দিয়ে তাৰপাছত আৰু তেজপাত লং ইলাচিৰ কাম নাই সেইবিলাক বাছি বাছি মই উঠাই দিওঁ এতিয়া মাংসখিনি দি দিছোঁ মাংসখিনি পূৰা ভাজিম একদম ৰঙা হৈ যোৱালৈকে পূৰা ভাজিব লাগিব এইটো ৰেচিপিত মাংস যিমান মানে মছলাখিনি ভাজা যাব সিমানেই সোৱাদ হ'ব তাৰমানে বহুতে জোল বনায় জোল নিদিয়াকৈও দিয়ে অলপমান গৰম মছলা দি দিছোঁ এতিয়া আৰু ভাজিম এনেকৈ ভাজি থাকিব লাগিব এনিটাইম লৰাই থাকিব লাগিব নহ'লে তলত লাগি যাব নহয় অলপমান জুইটো কমাই অলপমান ঢাকি দিছোঁ এইয়া কি ধুনীয়া ৰং উঠিছে নহয় কেমেৰাত কেনেকুৱা উঠিছে নাজানো কিন্তু মানে মজা উঠিছে আৰু ভজা আলুখিনি দি দিলোঁ এতিয়া অলপমান ভাজিম আকৌ ভাজা হৈছে মোটামুটি তেলখিনি ওলাই গৈছে এতিয়া তেলখিনি ওপৰলৈ যেতিয়া ওলাই আহে তেতিয়া গম পোৱা যায় যে ভাজা হৈছে পূৰা এইটো ৰেচিপিত মাংস খুব ভাজিব লাগে পূৰা মানে একেবাৰে তলত লাগি যোৱাকৈ ভাজে আৰু গতিকে ময়ো ভাজিছোঁ তেনেকৈ এতিয়া চাওকচোন কি ধুনীয়া হৈছে মোৰতো পানী দিবলৈ ইচ্ছা নাই অলপো কিন্তু পানী যিহেতু দিয়ে ৰেচিপিটোত গতিকে ময়ো পানী দিছোঁ কিন্তু পানী নিদিয়াকৈ মানে ইমান ধুনীয়া লাগিছে নহয় কিন্তু এতিয়াও ভাল হ'ব পানী দিয়াৰ পাছতো পানীটো শুকুৱাই দিম ন একেবাৰে অলপমান ৰাখিম আৰু এতিয়া অলপমান কচুৰি মেথি দি দিছোঁ ফ্লেভাৰটো আৰু ভাল হৈ যাব চাবচোন অলপমান যেতিয়া শুহি যাব পানীটো মাংসৰ কালাৰে চেঞ্জ হৈ যাব গতিকে চিকেন মছলা ৰেডি হৈ গ'ল বিহাৰী ষ্টাইল চাওকচোন কি ধুনীয়া লাগিছে নহয় কি ক'ম মটনে নে চিকেনে ধৰিবই নোৱাৰি এয়া চাওক আপোনালোকে ভাত ৰুটি চবৰ লগতে খাব পাৰিব চবৰ লগতেই ভাল লাগিব মুঠতে ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আকৌ লগ পাম ভালে থাকক